নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেল ইপচিতা মাইনা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এইয়া দেখিছেনে, এইফালে বৰষুণো দি আছে। এইয়া আমাৰ মা বৰষুণ দিছে ইমান ডাইৰেক্ট কেলে মায়ে আমখিনি ছিঙি দিছে। আমখিনি নিমখত গলাই থম কৈছোঁ আচাৰ কৰিবৰ কাৰণে। এইবোৰ গেলি গৈছে ন আমবোৰ? গেলি গৈছে আৰু তাই কেইটামান পকাম আচাৰ বনাম, সেইটো কাৰণে ছিঙিছোঁ আকৌ এতিয়া। এইফালে দেখিছে পুৰা আম লাগি আছে। নিজে আম ৰুইছোঁ আৰু এতিয়া আৰু ছিঙি কিনে আচাৰ বনাব লাগিব। মায়ে আম ছিঙি আছে, ময়ো যাওঁ বুলি কৈছোঁ। এইফালে দেখিছেনে, এইফালে খাল এটা আছে, পুৰা পানী হৈছে। পানী এতিয়া পানী গছি গছি গৈ আছোঁ মাৰ ওচৰলৈ। এইবোৰ গেলি গেলি হৈ থাকিছেচোন, পানী উপঙি আহিছে। ওপৰত উঠিব লাগিব। জোক নাইতো, জোক ওলাইছে নি? এইজনী ছিঙি আছে, মই যাম এইফালে। মই ছিঙো কিমানখিনি পালে, কিমানখিনি ছিঙিলে? চব ছিঙি পেলাব নেকি? কেইটামান থৈ দিব পকাবলৈ, চব গেলি গেলি হৈ থাকিছে আকৌ পকাবলৈ। কিমানখিনি ছিঙিলে? এইফালে হাতে পৰা দিব। এইখিনি আম এইখিনি ছিঙিলোঁ। এইফালে ওলাই আছে মইচা। মইচা এডাল ছিঙি দিওঁ, এইখিনি খাবলৈ পাই। মইচা ওলাই আছে, সেইফালে ওপৰতো ওলাই আছে মইচা, সেইখিনি বুঢ়া বুঢ়া হৈ গ'ল। সেইফালে এইকেইটা ৰুব লৈছে নেকি? এইকেইটা হেৰি কৰি দিছোঁ, অলপ মাটি পচাইছিলোঁ যে, অলপ মাটি হেৰি কৰি দিছোঁ আকৌ। এইকেইটা মায়ে অমিতা পুলি পচাই থৈছে। এইটো এতিয়া এইফাললৈ আনি জাতিলাও চাং ভাঙিছে, মায়ে বান্ধি আছে। জাতিলাও লাগি আছে নাই মা? জাতিলাও এটা লাগি আছে। এতিয়া সেই লাওখন চাংখন ভাঙি পৰিছে নহয়, তাকে এতিয়া আকৌ হেৰি চাংখন এতিয়া বাঁহ এডাল কাটি আনি কিনে বান্ধি কিনে দিছোঁ। ইমান কষ্ট দিছোঁ, এইটো লাও লাগি আছে। দেখা নাই, দেখাই দিয়া। ইটো লাগিছে, দেখিছে নাই? জুম কৰি দিছোঁ ৰ'বা। ইটি লাগি আছে, দেখিছোঁ দেখিছোঁ। সৰু হৈ আছে, ছিঙিব নালাগে। কচুখিনি মাটি চপাব, তাতে ৰুই দিয়ক, তাতে সেনেকুৱাই মুকলি। তাত জলকীয়া কেইজোপামান আছিলে নে, আছে নাই? লাগি আছিলে। এইফালে ৰুই থৈছে কচু। এতিয়া আহিছোঁ ওচৰৰ আপাজনী ঘৰলৈ। আপা ল'ৰাটোৱে ছোৱালী আনিলে, চাবলৈ অহা হোৱাই নাই। আজি 15 দিন মানে হ'ল, তাকে চাই যাওঁ বুলি আহিছোঁ এইফালে। আৰু ৰাস্তা এইফালে চব বোকা। এতিয়া আহি আছোঁ ছোৱালী চাবৰ কাৰণে, ছোৱালী। এইটো ৰাস্তা ছোৱালী চাই আহিলোঁ। আহি তাত আৰু ভিডিঅ' নকৰিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। ফালে দেখাই দিওঁ নি তোক? হে নালাগে, দুজনীয়ে গৈ আছোঁ। ঠিক আছে তেন্তে, আপোনালোক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। আজি নেক্সট ডে হয়, কালি আৰু ভিডিঅ' কৰা নহ'ল। এইফালে হাতত দেখিছে কাপোৰ লৈ লৈছোঁ, বতৰটো অলপ মুকলি কৰিছে। কাপোৰখিনি তাকে মেলি দিওঁ বুলি ভাবিছোঁ। তেন্তে এয়া কাপোৰ মেলি লওঁ। ধোৱা 3 দিনমানেই হ'ল, ৰ'দ দিয়া নাই যিহেতু, সেইকাৰণে শুকোৱা নাই। এতিয়া তাকে মেলি দিওঁ বুলি ভাবিছোঁ। সেইখিনি ইফালে মেলিব লাগিব, ইয়াত মেলিও।
এতিয়া কাপোৰ মেলি হৈ গ'ল, ঘৰলৈ গৈছোঁ। কালি মায়ে আম ছিঙিছিলে, আপোনালোকক দেখুৱাইছিলে, কাটি গলাই থৈছে। কেনেকৈনো কি কৰি থৈছে তাকে দেখুৱাবলৈ আহিছোঁ বোলো। এয়া চাফাই অভিযান এবাৰ চাই দিয়া আকৌ কোনে চাফাই কৰিছে। মোক আমি একো নুঠি গ'ল। এইফালে দেখিছেনে, দুদিনমান হ'ল কাৰেণ্টটো নাছিলে। কাৰেণ্টটো নথকা কাৰণে এইবোৰ বস্তু ভৰাই থোৱা আছিলে, চব গোন্ধ মাৰি দিলে, ধুই দিয়া হৈছে। আৰু এইফালে আমাৰ মায়ে আম উলিয়াব লৈছে, বতৰটো মুকলি কৰিছে যে আম উলিয়াই ইয়া মায়ে আম উলিয়াই আছে। কালি ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলে চিঙা আম চিঙা, এই কালি গলাই থ'লে নিমখ হালধি দি, এতিয়া বতৰটো মুকলি কৰাৰ কাৰণে উলিয়াই দিছে। কৈ দিয়ক মা কি কয়। বতৰটো মুকলি কৰিছে যে অকণমান ৰ'দত দিবৰ কাৰণে উলিয়াই দিছোঁ। এইখিনি আম এখন চালনী হ'ব আৰু এখন লাগিব চাগে, এখনতে হ'ব। এইয়া আম দেখুৱালৈ মায়ে আমখিনি কি কৰিছে, আৰু লগতে আৰু এটা বস্তু আপোনালোকক দেখুৱাব লৈছোঁ ৰ'ব। এইফালে দেখিছেনে, কেইদিনমান আগত আপোনালোকক দেখুৱাইছিলোঁ যে ফুলখিনি, এইয়া এজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এইখিনি চাওকচোন, ইমান মৰম লাগিছে। আৰু এইটো প্লাষ্টিকৰ গিলাচত মায়ে ফুল লগাই থৈছে, ইয়াতে ফুলি আছে ইমান ধুনীয়াকৈ। ইয়াতে ৰাখি দিছোঁ। আজি ভিডিঅ'টো ইমানলৈকে আছিলে। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে বাই বাই।